নমস্কাৰ এভৰিৱান, আপোনালোকৰ কি খবৰ? মোৰ খবৰ খুবেই ভাল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মৰিগাঁও ডিষ্ট্ৰিক্টত বহুত ডাঙৰ থান এখনত জগন্নাথ মন্দিৰ শৰযাত্ৰা আছে। আহক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বাইকৰ ওপৰৰ পৰাই। আৰু মই এই মন্দিৰটো ফাৰ্ষ্ট টাইম চাবলৈ যাম, আৰু মহেশ থান বুলি কয় সেই মন্দিৰটো জেগা। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্লিজ চাই গৈ থাকিব। আৰু মই ঠিক এইদৰে বাইকৰ ওপৰত উঠি গৈ আছোঁ, আৰু ছাইডত পানী হৈ আছে আপোনালোকে চাওক, আৰু ৰাস্তাটো টুলুং বুলুং হৈ আছে। মই ফাৰ্ষ্ট টাইম চাবলৈ গৈ আছোঁ সেই মন্দিৰটো, আৰু যিটো মন্দিৰ মই গৈ আছোঁ মহেশ থান বুলি কয়, আৰু মৰিগাঁও টাউনৰ পৰা অলপ দূৰ হয়। আৰু জাগীৰ ফালৰ পৰা আহিলে কুমুৰীৰ লগতে পৰে। পাহাৰটোৰ নাম হ'ল আমগাটা। আপোনালোকে আহিব পাৰে। আমগাটা মহেশ থান ক'ত আছে মৰিগাঁৱত সুধিলে আপোনালোকক সকলোৱে জনাই দিব। আৰু মই ঠিক এইদৰে গৈ আছোঁ, আৰু আপোনালোকক দেখুৱাইছোঁ পানী চাওক চাইডে চাইডে ৰাস্তাটো। আৰু মই আহি টাউনত প্ৰৱেশ কৰিলোঁ। আপোনালোকক দেখুৱাইছোঁ এইটো হ'ল মৰিগাঁও টাউন, আৰু এইটো হ'ল ছেকেণ্ড পুলিচ পইণ্ট। আৰু প্ৰথমটো এৰি থৈ আহিলোঁ, আৰু এইটো হ'ল প্ৰথম জাগীৰ ফালৰ পৰা আহিলে ফাৰ্ষ্ট পাব এইটো আপোনালোকে। আৰু মই আহি চানবিল পাই গ'লোঁ, আৰু মানুহবিলাক দেখিছেনে, ঘৰৰ মানে বাৰিষাৰ কাৰণে বানপানী হৈ যোৱাৰ কাৰণে মেইন হাই ৰোডৰ ওপৰত ঘৰ বান্ধি লৈছে। গৰু গাই চাউল আছে, এইপিনে সেয়া আছে। আৰু এই চানবিলখনতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল হৈছিল, নাও খেল। আপোনালোকে হয়তো চাব পাৰে, চনটো মই পাহৰিলোঁ বাৰু। এতিয়া ইয়াতে নাও খেল হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ত, মৰিগাঁও ডিষ্ট্ৰিক্টৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নাও খেল ইয়াতে হৈছিল। আৰু ঠিক মই আহি পাই গ'লোঁ। এইটো ঠাইটুকুৰাৰ নাম হ'ল ঔজাই লেফ্ট চাইডে আছে। মই যোনটো চাইডে গৈ আছোঁ লেফ্ট চাইডে আছে চানবিলখন। আৰু ঠিক আহি মই পাই গ'লোঁ এতিয়া ঘগুৱা স্থান। এতিয়া বেছি দূৰ বাট নাই, আৰু ঘগুৱা স্থান আহি পাই গ'লোঁ। আৰু এই ঘগুৱা স্থানতে আপোনালোকক দেখাইছোঁ এই পাহাৰটোৱে জইন হৈ আছে সেই মহেশ থানখন, আৰু আমগাটা এইটোৱে পাহাৰটো সম্পূৰ্ণ। আৰু মই ঠিক চেপই হৈ ওলাই যামগৈ, আৰু আপোনালোকক দেখুৱাইছোঁ চাওক। আৰু ঠিক মই এইদৰে আহি পাই গ'লোঁ, আপোনালোকক দেখুৱাইছোঁ। আৰু কিমান ভিৰ চাওক, জগন্নাথ মন্দিৰ শৰযাত্ৰাৰ কাৰণে মানুহবিলাক কিমান ভিৰ আপোনালোকক দেখুৱাইছোঁ। আৰু মই ঠিক আপোনালোকক এখন গেটখন দেখুৱাইছোঁ, মহেশ থানৰ গেট। আৰু এই ৰাইজ চাওক কিমান ভিৰ হৈ আছে, এইপিনে জেলেপি চেলেপি নানান ধৰণৰ মেলা চলি আছে, আৰু ইটো সিটো গাড়ী যাম বহুত। আৰু মই ঠিক এইদৰে পাহাৰৰ ওপৰত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আৰু আহকচোন মোৰ লগত। আৰু ঠিক মই এইদৰে খোজকাঢ়ি যাবলৈ আৰম্ভ কৰিছোঁ পাহাৰৰ ওপৰত। আৰু বহুত গৰম লাগিছে, আৰু মই বাইক থৈ ডাইৰেক্ট পাহাৰৰ ওপৰত উঠিবলৈ আৰম্ভ কৰিছোঁ। আৰু চাইডে চাইডে দোকান পোহাৰ মেলা, এইটো এটা মেলা পাতিছে বুলি ক'ব লাগিব। দোকান বজাৰ বহি আছে। মই আৰু ওপৰলৈ উঠি গৈ আছোঁ বৰ্তমান। এয়া চাওক আপোনালোকে দেখিছেনে, মই ওপৰলৈ ঠিক এইদৰে গৈ আছোঁ। বহুত ভাগৰ লাগিছে, আৰু তথাপিও চেষ্টা কৰিম মানে আপোনালোকক দেখুৱাবলৈ। আমগাটা পাহাৰৰ পুৰা মানে মাজৰ ভাগটো আৰু ভাল লাগিব আপোনালোকক দেখুৱা। আৰু আপোনালোকে আহিব পাৰে ঠিক পাহাৰত এইদৰে বগাবলৈ। ময়ো ঠিক এইদৰে বগাই গৈ আছোঁ।
ঠিক মই এইদৰে ওপৰৰ স্থান আহি পাই গৈছোহি আৰু মন্দিৰ আছে আৰু কি মন্দিৰ আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু কাৰণ ইমান মানুহ ভিৰ মোৰো ভাগৰ লাগি গৈছে পাহাৰৰ ওপৰত আহোঁতে আৰু ঠিক এইদৰে আহি পাই গ'লো। এতিয়া বৰ্তমান এই চাইডত ভক্তবিলাকো বহি আছে, দেখিছে নহয়, এই চাইডত শিৱ পূজা চলি আছে। লগতে প্ৰথম ওপৰত আহি প্ৰথম এইখিনিয়ে পায় শিৱ পূজা আৰু অন্যান্য, আৰু ইফালে আছে গণেশ মন্দিৰ আৰু এই চাইডটো কৈলাশো আছে। আপোনালোকক তাকো দেখুৱাবলৈ চেষ্টা কৰিম আৰু কাৰণ মই গৈ আছোঁ ওপৰলৈ ঠিক এইদৰে আকৌ এটা ভাগত। এই ভাগটো মানুহবিলাকো চাওক কিমান ভিৰ হৈ আছে, মই তাকো দেখুৱাবলৈ চেষ্টা কৰিম আৰু ঠিক এইদৰে মই গৈ আছোঁ লাহে লাহে আৰু ভাগৰ লাগি গৈছে, বহুত ঘামো ওলাই গৈছে, গৰম তামান আৰু দেখিছে নহয় ৰাইজ আৰু ভক্তবিলাক কেনেকুৱা ধৰণৰ, ক'ব নোৱাৰি। বহুত মানুহ খোজ দিবলৈ জেগা নাই, সময়মতে এনেকুৱা মানুহ ভিৰ। আৰু আপোনালোকে পাৰিলে এই মন্দিৰটো মৰিগাঁও মহেশস্থান বুলি কয়, আপোনালোকে লোকেশ্যন কৰি হেনে বা নেটত চাই কৰি লৈ হেনে আহিব পাৰে, চাবলৈ পাৰেহি। ধুনীয়া এটা সমাজত ধুনীয়া প্লেচ আছে আৰু এনেকুৱা ডাঙৰ প্লেচ আছে নহয়, আপোনালোকে দেখিলে আচৰিত পাব। মই সকলোবোৰ দেখুৱাম বাৰু এটা এটাকৈ, আপোনালোকে প্লিজ চাই গৈ থাকিব স্কিপ নকৰাকৈ। আৰু এতিয়া ঠিক এই স্থানত মানুহ কেনেকুৱা ভিৰ হৈ আছে আপোনালোকে দেখিছে নহয়। এই স্থানত পূজা চলি আছে, ইয়াতে গণেশ পূজা মানে গণেশ মন্দিৰ থকা বুলি কৈছিল আৰু দেখুৱাবলৈ তাকো চেষ্টা কৰিম। চাইডত দেখিছে নহয় মানুহ কিমান ভিৰ আৰু পূজা চলি আছে। আৰু এই ওপৰৰ ভাগটোকো মই দেখুৱাম, সেই ওপৰৰ ভাগটো কৈলাশ মন্দিৰ আছে, কৈলাশ মানে কিবা এটা বুলি কয় আৰু মই ইমান নাজানো, প্ৰথমবাৰ আহি পাইছোঁ না। এতিয়া চাওক আপোনালোকে এই ওপৰৰ চাইডটোকো মই দেখুৱামগৈ। ইয়াতে গণেশ মন্দিৰ থকা বুলি কৈছে আৰু ঠিক এইদৰে আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াত পূজা পাতল চলি আছে, দেখিছেনে তলত পূজা পাতল চলি আছে, ৰাইজ সকলোবোৰ চাওক। এতিয়া মই আহি গ'লোঁ গণেশ মন্দিৰ ওচৰৰ পৰা। এতিয়া ওপৰৰ ভাগটো যাম, কৈলাশ কিবা এনেকুৱা আছে, কোনো সৰস্বতী মা কিবা বহুত আছে, তাৰ দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া ঠিক এই ওপৰৰ ভাগটো মই যাবলৈ চেষ্টা কৰি আছোঁ। বৰ্তমান মানুহ ভিৰ চাওক কেনেকুৱা, খোজ দিবলৈ জেগা নাইকিয়া হৈ গৈছে মানে এনেকুৱা, আৰু বাটটো সৰু। ঠিক মই এইদৰে এনেকৈ মানে ওপৰলৈ উঠি গৈ আছোঁ, আপোনালোকক দেখুৱাইছোঁ। জাষ্ট ওপৰলৈ উঠি গৈ আছোঁ আৰু লগৰ বন্ধুজন অহা নাই, মই তাৰ কাৰণে ৰখি আছোঁ আৰু লগৰ বন্ধুজনে কেমেৰা ধৰি আহি আছে। আৰু ঠিক মই এইদৰে ওপৰৰ স্থান গৈ আছোঁ আৰু পাওঁ অৱস্থা হৈছোগৈ আৰু ঠিক এইদৰে মানুহ ভিৰ কেনেকুৱা চাওক, চাৰিওফালে মানুহে ভিৰ আৰু উপস্থান আহি পাইছোঁ। ইয়াতো কি বাৰু চলি আছে পূজা, কি বা মন্দিৰ ক'ব নোৱাৰোঁ। আৰু ঠিক মই এইদৰে পূজা পাতল কৰিলোঁ অকণমান, সৰস্বতী মা আৰু কোনোবা আছে দেৱ দেৱী, আৰু ঠিক এইদৰে মই পূজা কৰি হৈ গ'ল। আৰু বৰ্তমান ইয়াৰ ওপৰৰ ভাগ এটা আছে, এই ওপৰৰ ভাগটো কৈলাশ বুলি কয়, কৈলাশৰ কিবা এটা আছে আৰু মই তাকো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু লগৰজনো বৰ্তমান এতিয়া পূজা কৰি আছে, লগৰজনো পূজা কৰি হ'ব আৰু বাছ এতিয়া আমাৰ পূজা কৰি হৈ গ'ল। এতিয়া লগৰজনৰ সৈতে আমি ওপৰলৈ যাম। এতিয়া কৈলাশ এইটো শিলৰ চেপেদি যাম, চাওক আপোনালোকে চাওক, ভাবক কিমান চেপ। মই ঠিক এইদৰে গৈ আছোঁ আৰু এই পাহাৰৰ চেপৰ ভাগেদি গৈ আছোঁ। বাছ ভাল লাগিছে আৰু প্ৰথমবাৰ আহি পাইছোঁ না, বহুত ভাল লাগিছে। আৰু আপোনালোকে আহিব পাৰে, এই মন্দিৰটো মানে ভাল এটা প্লেচ আছে আৰু ঠিক এইদৰে আহিব পাৰে। দেখিছেনে কিমান চেফ জেগা, আৰু ঠিক মানুহো বহুত হৈছে। আৰু এনেকুৱা প্লেচ চাবলৈ লগা হ'লে মানে কিছুমান ক্ষেত্ৰত মানে কোনো মেলা নাপাতাকৈ বা কোনো অনুষ্ঠান নোহোৱাকৈ তেতিয়া সম্পূৰ্ণ ভালদৰে চাব পাৰি। এতিয়া আজিৰ তাৰিখত মই মানে বহুত মানুহ ভিৰ না, কোনোফালে যাব নোৱাৰি পটককৈ, এনেকুৱা মানুহ ভিৰ বা হয়তো ভালদৰে দেখুৱাব নোৱাৰিব পাৰোঁ, তথাপিও আপোনালোকক চেষ্টা কৰি গৈ থাকিম দেখুৱাবলৈ। আৰু এই পাহাৰৰ ওপৰত চাওক, মই সেই পাহাৰৰ ওপৰত উঠিমগৈ আৰু ঠিক এইদৰে ময়ো বগাই গৈ আছোঁ। জয় হৈ ভোলা বাবা, আৰু ঠিক গৈ আছোঁ।
আৰু এই টুকুৰাকে কয় কৈলাশ বুলি আৰু ঠিক আপোনালোকক দেখুৱামগৈ আৰু কৈলাশত কি দেখা পায় বাৰু আৰু ঠিক মই একেবাৰে পুৰা ওপৰ স্থানত আহি পাই গ'লো এইটো এটা বেলেগ ভাগাৰো তলৰ ফালে দেখুৱাইছো চাওক আৰু মই এতিয়া বৰ্তমান ওপৰলৈ যাবলৈ চেষ্টা কৰিছো আৰু পাহাৰ ওপৰত বগাই গৈ আছো ঠিক এইদৰে এতিয়া আৰু বগাম আৰু পাহাৰ ওপৰত আৰু আগৰ পৰা এনেই অলপ হ'লেও অভ্যাস আছে পাহাৰত বগাই থকা টেনচন নাই বাৰু আৰু পাহাৰৰ ওপৰত পাই গ'লো ভাই ধুনীয়া লাগে গোটেই প্লেচ সম্পূৰ্ণ দেখা পোৱা যায় আৰু আপোনালোকক দেখুৱাইছো চাওক বাপা কি ধুনীয়া লাগিছে আৰু এই ভিউ পইণ্টটো মই আপোনালোকক ভালদৰে দেখুৱাম জয় হো ভোলা বাবা জয় হো শিৱ শংকৰ এই ভিউটো আপোনালোকক দেখুৱাইছো চাওক জুম কৰি মই দেখুৱাইছো এইটো চাওক মই তলত আছিলো সেই তলৰ পৰাই ওপৰৰ পাহাৰৰ ওপৰত আহি পালো কিমান ওপৰত আৰু ভাল লাগিছে আহি আপোনালোকে আহিব পাৰে আৰু মই কৈলাশৰ পৰা নামি আহি তলৰ ভাগটো যে যোনটো দেখা পাইছিলো শিলকেইটা চেপেদি মানুহ আপডাউন কৰে এই মই ওপৰৰ ফালৰ পৰা দেখুৱাইছো আপোনালোকক এইটো চাওক কেনে চেপেদি আহিব লগা হয় আৰু এই স্থানতে আমি পূজা কৰিছিলো এই স্থানত এতিয়া আমি ঠিক এইদৰে তলৰ পাইছোগৈ নামি আৰু এতিয়া আকৌ এটা মেইন জগন্নাথ ৰথখন য'ত আছে তাত মই এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমি তালৈ যাম বাৰু মানুহ ভিৰ আৰু পটককৈ যাব নোৱাৰি আৰু বহুত অসুবিধা হৈ যায় ঠিক এইদৰে আমি লাহে নামি গৈ আছো আৰু
একে ওপৰৰ স্থানত মই আহি পাই গ'লোঁ পুৰা সমতল। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াতে জগন্নাথ ৰথখনো আছে, যোন ধৰি লওক জগন্নাথ ৰথ য'ত চলাইছিল তাত ইয়াতে আছে। মই আপোনালোকক দেখুৱাম। আৰু গৰম লগাৰ কাৰণে আমি ঠিক পানী অলপ খাবলৈ চেষ্টা কৰিম, আৰু ঠিক এইদৰে পানী বটল কিনি লৈ আহিলে আমি খাম আৰু বন্ধুজনৰ লগত। বহুত গৰম আৰু আহি ভালো লাগিছে। ঠাইটুকুৰা ইমান ধুনীয়া প্লেচ নহয়, গোটেই একে ইমান ওপৰ খাপতো গোটেই সমতল হৈ আছে আৰু পুৰা সমান প্লেচ, ভাল লাগিল চাই। আৰু ঠিক এইদৰে আমি এতিয়া পানী খাম। আৰু লগৰজনৰ পানী খাব, তাৰ পানী পিয়া লাগিছে আৰু লগৰজনৰ পানী খাইছে। দেখুৱাইছোঁ য'ত আছে জগন্নাথ মন্দিৰ হৰযাত্ৰা এই ৰথখন য'ত মানে চলাইছিল, এইখন ৰথ এইখিনিতে আছে। আৰু আপোনালোকক দেখুৱাইছোঁ এইটো স্থানতে চলাইছিল আৰু দেখুৱাই দিছোঁ সম্পূৰ্ণ। এখন হ'ল জগন্নাথ মন্দিৰ ৰথখন, আৰু এটা চাইডে নাম কীৰ্তন চলি আছে আৰু ৰাইজ চাওক কেনেকুৱা ভিৰ চলি আছে। আপোনালোকক দেখুৱাইছোঁ এইটো চাইডে নাম কীৰ্তন চলি আছে। আৰু ইফালে এই ৰথখন চাওক, এইখন ৰথ হ'ল জগন্নাথ মন্দিৰ হৰযাত্ৰা ৰথখন এইখন। আপোনালোকে যদিও অহা নাই আহিব পাৰে। আৰু এটা মই ছাইডত গৈ আছোঁ এতিয়া বৰ্তমান নিজৰা পায়, মেইন পাহাৰ সমাজত আছে এই টুকুৰা ঠাই। ইমান ওখৰ পৰা আহি এতিয়া পাহাৰত সম্পূৰ্ণ প্লেচটো পুৰা ধুনীয়া প্লেচ, মানে পুৰা সমতল হৈ আছে। ইয়াত মানুহবিলাকে চাওক, ইয়াত ভৰি ধুবলৈ আহিছে। এইটো হ'ল নিজৰা পাৰ বুলি কয়, এইটো পদুম পুখুৰী পাৰ বুলি কয়। ইয়াত পদুম পুখুৰী বুলি কয় এইটো। আৰু মানুহবিলাকে ঠিক এইদৰে ভৰি ধুই আছে। আৰু মই আপোনালোকক আকৌ দেখুৱাইছোঁ। আৰু এইটো হ'ল পুৰা মাজৰ ভাগত আছে। মই আপোনালোকক দেখুৱাইছোঁ ইয়াত ডেন্স চলিব পাৰে, বৰণীয়া কৃষ্টি ডেন্স। আৰু আপোনালোকক দেখুৱাইছোঁ ইয়াত তিৱা সকলো ওলাই আছে। আৰু এইটো হ'ল মাজৰ ভাগতে আছে। আপোনালোকক দেখুৱাইছোঁ পুৰা সমতল পাহাৰৰ ওপৰত, আৰু আহি ভাল লাগিল মোৰো। আৰু ঠিক এইদৰে আমি যাবলৈ ওলাই আছোঁ, আৰু খটখটি দি নামি যাবলৈ ওলাই আছোঁ। আৰু এইটো হ'ল খটখটি পুৰা টাইলছেদি দিয়া আছে, পুৰা ধুনীয়া স্পেচিয়েল লাগে। আৰু সকলোকে কৈছোঁ যে আপোনালোকে আহিব পাৰে। আৰু ঠিক বন্ধুৰ লগত এইদৰে আমি নামি গৈ আছোঁ। আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ হয় বা শুভাংশী হয়, তেখেতসকলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে আহিব পাৰে। এইটো হ'ল মৰিগাঁৱৰ আমকাটা মহেশস্থান বুলি কয়। আৰু ঠিক মই এইদৰে নামি গৈ আছোঁ। আৰু ঠিক মই আপোনালোকক দেখুৱাম এতিয়া। এই ছাইডটো চাওক, সেই ছাইডটোতে নামি আহিছিলোঁ আৰু ওপৰলৈ উঠিও গৈছিলোঁ। আৰু এইদৰে ঠিক নামি গৈ আছোঁ। আৰু গেটখন পাওঁ অৱস্থা হৈছোঁ, মানুহ ভিৰ কেনেকুৱা। আৰু ইফালে হ'ল মেলাও চলি আছে, ইয়াত মেলা দোকান বজাৰ সকলো চলি আছে। মই আহি পাই গ'লোঁ এতিয়া গেটৰ সন্মুখৰ। এতিয়া আপোনালোকক দেখুৱাম। আৰু গেট আহি পাই গ'লোঁ, ভাগৰ লাগি গৈছে আহোঁতে। এবিখন আপোনালোকক কৈছোঁ, আপোনালোকে আহোঁতে জাগিৰোড ফালে হৈ আহিলে আপোনালোকে জাগিৰোড ফালে কুমৈ কছাৰী গাঁও হৈ আহিব পাৰিব এই ৰাস্তাটোতে। আপোনালোকক দেখুৱাইছোঁ এই ৰাস্তাটোৱে আহিলে মহেশস্থান কোনটো চাইডে আছে, এই ৰাস্তাটোতে আহিলে আপোনালোকে পাই যাব। আৰু আপোনালোকক কৈছোঁ আমি যোনটো ৰাস্তাই আছোঁ ইপিনে হ'ল ঘগুৱা ছাইড, আৰু ঘগুৱা ছাইডেদি আহিলেও পাব। মেইন টাউনৰ ওচৰ হৈ আহিব পাৰে, সেইটো ছাইডে হৈ আহিব পাৰে। আজিলৈ এই ভিডিঅ'টো ইয়াতে মই সামৰিব বিচাৰিছোঁ। ঠিক মই এইদৰে ঘৰত যাবলৈ ওলাই আছোঁ, আৰু ভাগৰো লাগিছে। আৰু এতিয়া বৰ্তমান এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ, আৰু নেক্সট পুনৰ নতুন ভিডিঅ' এটা লগ পাম আশা কৰিছোঁ। আজিলৈ বাই বাই, ৰাখিছোঁ।